আজি মই আকৌ সাজু হ'লোঁ এটা অনুষ্ঠানলৈ বুলি। আজি বাৰু মোৰ এটা অনুষ্ঠান নহয়, দুটা অনুষ্ঠানেই আছিলে, কিন্তু একেদিনাই দুটা অনুষ্ঠান ৰখাটো সম্ভৱপৰ নহয়। সেইবাবে সময় থাকোঁতে দূৰৰ অনুষ্ঠানটো কেঞ্চেল কৰি ওচৰটোত অহাৰ সিদ্ধান্ত ল'লোঁ। আমি আহি পোৱাৰ লগে লগে আমাক চাহ খাব দিলে আৰু মোৰ প্লেটখনত থকা বস্তুখিনি খালী কৰাৰ দায়িত্বটো মই মোৰ ভাইটিটোকে দি দিলোঁ। মই আহিছোঁ নীলপৰত অনুষ্ঠিত হোৱা বিহুখনলৈ বুলি, কিয়নো মোক ইয়াত একক আধুনিক নৃত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে নিমন্ত্ৰণ জনালে। মোৰ বাবে আচলতে এই নীলপৰৰ ৰাইজখিনি নতুন নহয়, আগতেও ইয়াত দুবাৰ বিচাৰক হিচাপে আহিছোঁ। মোক আকৌ এবাৰ ইয়াত একক আধুনিক নৃত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে নিমন্ত্ৰণ জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ ঢোলৰ মাত শুনিলে আমি নাচনীবিলাকে ৰ'ব নোৱাৰোঁ, হয়নে নহয় নাচনীবিলাক? প্ৰগ্ৰেম চলি থকাৰ মাজতে দেখা দিলে অকণমান যান্ত্ৰিক বিজুতিয়ে। তাৰপিছত নৃত্যৰ মাজে মাজে আমন্ত্ৰিত বিহু আদলৰ বিহু উপভোগ কৰিলোঁ। ঢোলৰ মাত শুনিলে নাচিব মন যোৱাৰ উপৰিও বজাবহে মন যায়, কিন্তু মই বজাব নাজানো আৰু এই সপোনটো কোনদিনা পূৰণ হয়। আজিলৈ এৰিলোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।